যদি কিবা বেলেগ কাম থাকে মায়ে মানে ফটাফট পাকঘৰত সোমাবই। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মেগীও মায়ে বনাই দিলে। তাৰ পাছতে আকৌ এইফালে মই দেউতাক ভাত দিলোঁ। দিয়াৰ পাছতে ছোৱালীজনীক আকৌ ঔষধ খুৱাব লাগিব, যিহেতু সেইটো কাৰণে ফটাফট মেৰী বিস্কুটকে ধুনীয়াকৈ পানীত মিহলাই কৰি খুৱাই দিছোঁ। তাৰ পাছতে এইফালে কেক এটা বনাম বুলি এয়া চকলেট কেক বনাম। অলপ বাচন ওলোৱাকেইটা আগেই ধুই লৈছোঁ। তাৰ পাছতে এইফালে আকৌ চবকে দিয়াৰ পাছতে মই আকৌ ব্ৰেড গৰমাই লৈছোঁ চাহ খাওঁ বুলি। তো ধুনীয়াকৈ ব্ৰেডকেইখন একদম অলপ তেল দি তাতে সেকি লৈছোঁ। তাৰ পাছতে এইফালে আকৌ এয়া চকলেট কেকটোও বহাই দিছোঁ, মানে চবফালে হৈ থাকিব নহয়। তাৰপাছত তেতিয়াহে অলপ আৰামছে চাহখিনি খাব পাম। তাৰপিছতে এয়া ধুনীয়াকৈ চাহখিনি খাই ল'লোঁ। লোৱাৰ পাছত দেখিছে নহয় ছোৱালীজনীক আকৌ এয়া ঔষধ খুৱাবলৈ বুলি লৈ আহিলোঁ। মানে ছোৱালীজনী মোৰ ইমান কলিজা গোহানি, কি ক'ম মানে চাওকচোন। কথা শুনিলে এনেও ইমান মৰম লাগে, নিজৰ ল'ৰা ছোৱালীটো মৰমেই, তাৰপাছতে আকৌ তাৰ ওপৰত যদি কথা শুনে আৰু মৰম লাগে নহয়নে। তো এয়া চাওকচোন ঔষধখিনি ধুনীয়াকৈ খাইছে তাই। মই টান পাওঁ কিন্তু তাই ধুনীয়াকৈ খালে। তাৰপাছতে আকৌ এয়া পানী ফ্ৰিজত থৈছোঁ, নাখাওঁ, নিজে নাখাওঁ যদিও তথাপিও থৈ দিছোঁ। আৰু এইফালে মায়ে পাকঘৰত সেইটো কাম কৰি থকাৰ কাৰণে মই ফটাফট বাচনখিনিকে ধুই দিছোঁ বাহিৰা। ইয়াত দেখিছেই নহয় মায়ে পাকঘৰত পূৰা কামত লাগি আছে ভাত পানী বনোৱাত। তাৰপাছতে মই ধুনীয়াকৈ এইফালে আকৌ এইখিনি হৈছে ঘৰৰ তেল, শেষ হৈছিল যে সেয়া ইউজ কৰি আছিলোঁ। তাৰপাছতে আকৌ এয়া শেষ হোৱাৰ কাৰণে ফটাফট বজাৰ চজাৰ কৰি আনিছে দেউতাই। এইফালে ধুনীয়াকৈ আকৌ সেইকেইটা হৈছে এইকেইটা কি আছিলে পাহৰি, আমলখি নে কি, আমলা যে কয়। আমাৰ বাই কি ভাল পায় নাজানো, এইবিলাক খুটুক খাটাক বস্তু ইমান ভাল পায়, মই হ'লে টান পাওঁ দেই। তাৰপাছতে এয়া পোৱালিকেইটা লৈ আনিছে কিবা কিবি, আৰু এয়া তেল চেল লৈ আহিছে। আৰু সিহঁতক মানে এয়া ইমান বস্তু বাহিৰা বস্তু খুৱাই কি ক'ম চাওকচোন। দেখিছেনে সময় পেকেট চেকেটবিলাক আনি থৈছে। এক মই নোখোৱাওঁ এতিয়া, ইহঁতক চবকে দেখি দেখি তাইও খাবলৈ পূৰা লৈছে। আৰু এইফালে দহিও আনিছে। আকৌ ইয়াত দেখিছেনে পপকৰ্ণ চিপছ কেনেকুৱা আনি থৈছে। তাৰপাছতে মানে দিনটোত কাপোৰ বেছিয়ে হওক কমেই হওক নাজানো, মুঠতে একদম এক বাল্টিং কাপোৰ ওলাবই। লাগিলে অলপ বেছি হ'ব তথাপিও তলত নহয়, একদম এক বাল্টিং কাপোৰ যেনে তেনে ক'ব পৰা হ'লেও মানে ওলাবই। তো ধুনীয়াকৈ কাপোৰখিনি এইফালে মেলাত লাগি গৈছোঁগৈ। মায়ে যিহেতু ভাত বনাইছে মই ফটাফট সেইখিনি বাহিৰা কামখিনি কৰি লৈছোঁ। ধুনীয়াকৈ কাপোৰ মেলি কৰি লোৱাৰ পাছতে আকৌ এইফালে চাওকচোন মায়ে ভাত বাঢ়িলে। চব মানে মায়ে বাঢ়িও দিলে, আমি একো কৰিবলগীয়া নহ'লে মায়েও বাঢ়ি দিলে। ফটাফট আমি মানে বহি লৈ তাত ধুনীয়াকৈ আৰামছে খাবহে লাগে, মানে ইমানে মানে কি ক'ম আৰু সুখ আৰু দেই। ধুনীয়াকৈ খাই ল'লোঁ। লোৱাৰ পাছতে আৰাম চাৰাম কৰা হ'ল বাৰু। হোৱাৰ পাছতে দেখিছেনে আমাৰ খৰি কৈছিলোঁ নহয় শেষ হ'ব গৈ আছে। মায়ে এইবিলাক খৰি চৰি গোটাইছিল বুলি কৈছোঁ দেই। এয়া দেখিছেনে আকৌ শেষ হোৱাৰ লগে লগে গোটাবলৈ ল'লে। তো ধুনীয়াকৈ শুকান কেইজনমান মই চাই পেলাই পাকঘৰত আনিবৰ কাৰণে চাই লৈছোঁ। আৰু আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। আৰু একদম ধুনীয়াকৈ খৰিখিনি এতিয়া ভিতৰলৈ লৈ যাওঁ। আকৌ কৈছোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই।